Hey guys, কি খবৰ সকলোৱে ভালে আছে নে নাই মই নিতুৱে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ চাই আৰু এইফালে ভাবিছে চাগে কিনো বেগ কি দেখাই আছে এইবোৰ বুলি ইয়াতে এটা মানে বস্তু লুকাই আছে চাওকচোন কি বস্তু হয় মানে আজি কি হৈছে মই সাফা কৰি থাকোতে এজন বহি আছিল আমাৰ চেণ্ডেলৰ ষ্টেণ্ডত মই যেটো কাপোৰ মেলিবলৈ ৰছীডাল থোৱা আছিল তাতে ৰছীডাল ল'বলৈ লওঁতে এখেতেনো বাৰু মোৰ একদম হাতেদি চুই পাওঁ অৱস্থা গম পাইছেনে যি ভয় খালোঁ নহয় মই এয়া চাওকচোন কি কৰে মানে 3 দিন হ'ল দে কালি এটি মোৰ 3 দিন হৈছে সেইদিনাখন 2 দিন মানে নতুন ঘৰ যেটো আমাৰ বনাই আছো তাৰ ষ্টেপতে মানে ভৰিটো দিব লওঁতে মোৰ একদম যি চিঞৰিছোঁ এখেতে মোক গালিয়ে পাৰিছে তোক বোলে খাই নামাৰে কিন্তু ভয় লাগে ন যিমান পূজা কৰিলেও কিবা কৰিলেও মানে ভয় লাগে মোৰ কিন্তু বহুত ভয় লাগে কিয় ক'ব নোৱাৰো বুকুখন মানে একদম ধপধপাই যায় আৰু একেবাৰে মানে উখাব ভয় লাগে মোৰ বহুত ভয় লাগে কিয় ক'ব নোৱাৰো যিয়ে নকৰক যেনেকাই নহৰক যিটো বস্তু মানে লগত আমাৰ কিবা নাই মানে পৰিৱেশ নাই পোৱা না তেনেকুৱাত পৰিৱেশ নাই পোৱা গতিকে নোৱাৰো আৰু ভয় কৰোঁ বহুত ভয় কৰোঁ আৰু এনেকৈ আজি দিনটো আৰম্ভণি হৈছে কাপোৰ মেলিবলৈ যাওঁতে এখেতকে লগ পালোঁ আৰু কি কৰিব আকৌ কোনোবা দিনাখন ভাবোঁ পূজা দিয়া নাই যে মই আজি কেইবাদিনো হ'ল মই পূজা কৰা নাই গতিকেহে দেখা পাইছোঁ নেকি কিন্তু সেনেকুৱা নহয় এখেত আজি 3-4 দিন বেছি হ'ল আমাৰ ঘৰত মানে আহিয়ে আছে বাৰে প্ৰতি আৰু এইফালে মই আজি কি বনাবলৈ লৈছোঁ জানে আজি মই বনাইছোঁ হাঁহৰ মাংস এইফালে আলু ফ্ৰাই কৰি লৈছোঁ এফালে চিৰি মানে মাংস কাটি দিছে আৰু ওলাইছে 1.5 কেজি মান হ'ব হাঁহটো ঘৰৰে হাঁহ যিহেতু আৰু মই ভাত বনাই থাকোঁতে এখেতে মোক মস্ত ডাঙৰ বেলুন এটা আনি পেলাই ফুকাই দেখাই আছে চোৱাচোন তাৰমানে আমি গুৱাহাটীত যাওঁতে আনিছিলোঁ ইমান আৰু এনেকৈ মই মাংসখিনি বনাইছোঁ মানে যি দৰকাৰ হয় হাঁহৰ মাংস ৰচুন বেছিকৈ দিছোঁ দেই ৰচুন গৰম মছলা চিকেন মছলা জিৰা ধনিয়া পাউডাৰ নৰসিংহ তেজপাত এনেকৈ দি আৰু আজি আমাৰ ঘৰত কোন আহিছে চাওকচোন এইফালে হৈছে কৃতিকা আৰু এয়া মোৰ সৰু ছোৱালী এটা মানে শ্বৰ্ট ভিডিঅ' বনাইছিল কমেডি হয় কমেডি জগ ভিডিঅ' এটা বনাইছিল তাৰে ৰিহাৰ্চেল কৰি আছে বাৰে বাৰে কৰি থাকিব লগা আছে ছোৱালী ইমান নাজানে আৰু দিয়ক বাইদেউ একো নহয় তাই সৰু হৈ আছে গতিকে কি কৈছে শুনকচোন আৰু তাই মানে আজিলৈকেতো ক'ব নোৱাৰে মুখতে ফুটি ওলোৱা নাই সেয়েহে বাৰে বাৰে কৰিছে গম পালোঁ আৰু যে চিনেমাবোৰ শ্বুটিং কৰোঁতে যে ৰিটেক কৰি থাকে ইয়াত মানে ভালকৈ ফটো নাহিলেও বাৰে প্ৰতি কৰা হয় কষ্ট আছে সকলোতে কষ্ট আছে দেখিবলৈ মানে ফ'কাছ কেনেকুৱা হৈছে কি কৰিছে ফেন বন্ধ কৰি লৈছে হাৱা বেছিকৈ আহিলেও বেয়া গতিকে কি কৰিছে চাওক আৰু এইভাগে এনেকেই কৰি আছে পাছত অকণমান সময় যোৱাৰ পাছত কৰিলে ধুনীয়াকৈ হৈছে আৰু তেনেকৈ আজি দিনটো পাছ হৈছে বহুত সময় কথাও পাতিলোঁ ভিডিঅ'ও কৰিলোঁ অলপ মাজে মাজে হাঁহিছোঁ বহুতেই জমনি মানে কথা ঘৰুৱা কথাও পাতিছোঁ আৰু সদ্যহতে মানে প্ৰতিটো খোজত হৈ যোৱা যিবোৰ এটা প্ৰত্যেকৰে কাহিনী আছে না আৰু মোৰ কাহিনীও সুধি আছে ক'ত পালে কেনেকৈ পালে ভিনদেউক লগ বা মানিছোঁ কিন্তু দেই আৰু এনেকৈ বহুত সময় মানে কৰি এবাৰে প্ৰতি চাইছে ভাল নহয় হৈছে পৰা নাই আৰু কৈছে নাই পাৰিব এই কিয়নো নোৱাৰিব বাইদেউ পাৰিব ৰ'ব তাই ভয় খাইছে বা লাজো পাইছে অকণমান পাৰিব ৰ'বচোন বুলি কৈ পেলাই এই কৰিয়ে আছে আৰু আমি চাই একেখিনিকে আৰু নিজে যেন কৈয়ে দিম এনেকুৱা আগতে লাগিছে কিন্তু কি কৰিব নহয় এনেকুৱা নহয় তাৰমানে তেওঁলোকে কোৱা মতে এইটো হয়েই তাৰমানে যিকোনো এটা কাম কৰিবলৈ যোৱাৰ আগতে কৈ থকাটো বহুত সহজ
যোনে কৰে তেওঁহে জানে কি কৰিব লাগে নালাগে, গতিকে আমাৰ পক্ষে ইমান সহজ নহ'ব চাগে। আৰু এনেকৈ আৰু এফালে ফটোত বোলে কভাৰ হোৱা নাই মোবাইলটোত, সেইকাৰণে ওচৰত আকৌ চপাই লৈছে যাতে হয়, মানে একেবাৰে যাতে মানে ফ'কাছটো আহে ধুনীয়াকৈ, পিকচাৰ কোৱালিটিটো মানে ভাল লাগে সেইকাৰণে। ওকে 1 2 একচন। স্যার আজি তাৰিখৰ লগে মই আজি লাগিও তাৰিখৰ লগে নহয় আজি লগে আজি লাগিও স্যার আজি লাগিও গৰু স্যার আজি লাগিও গৰু ছাগলীয়ে চশমা পিন্ধা দেখা নাই। স্যার আজি লাগিও গৰু ছাগলীয়ে আকৌ বলবা দেখা নাই। স্যার আজি লাগিও গৰু ছাগলীয়ে চশমা পিন্ধাই দেখা নাই মই। এইটো বঢ়িয়া হৈছে। থ্যাংক ইউ। ওকে একচন। স্যার আজি কেলি লিও মই আজিলৈকে মই চশমা পিন্ধাই দেখা নাই। আৰু এইফালে আৰু এটা ভিডিঅ' কৰিছে। মিনা আহিছা। আহিলো। এয়া তোমাৰ লাগি কিনো আনিবা এতিয়া আনিছোৱা। ইমান অলপ পাইনে দোকানত? এইখিনিয়ে পায়। চিপৰা মানে আৰু চিপৰা খাই ভিডিঅ' কৰাৰ পাছত এইফালে আমি গোটেইকেইজনে গপচপ কৰি আছোঁ, আৰু গপচপ কৰি থাকোঁতে এনেকৈ কথা পাতি আছোঁ। চাওকচোন কি পাতি আছোঁ আমি সকলোৱে, দেখাই আছোঁ মই। কৰি আছে দেই খিতেকাই যে দীপজ্যোতি ডেকা ভাড়াঘৰ, এইফালে তেওঁ লাইনমেনৰ কাৰেণ্টৰ বিল দিয়া মালিকজন। কাৰেণ্টৰ বিল নহয়, আমাৰ ঘৰত বিল ল'বা গৈছিল। মই ক'লো ইমান দিনত লাগি কিয় লাইটৰ বিল অহা নাই? দাদা এতিয়া পইচা বিচাৰি যাওঁতে যেনেকৈ লাইটটো আহে যায় এনেকুৱাকৈ আমি এক্টিভ কৰিছিলোঁ তাৰমানে, আৰু সেইটোৱে হ'ল মানুহ এইটো লাইনত চাকৰি কৰা হেনে লাগে দাদা। আহিছোঁ বাইদেউ, আকৌ ইফালে টংলা দিগি আহিলে একবাৰ ফোন কৰিলে হ'ল। মই ইফালে আহিয়ে থাকোঁ, যথেষ্টখিনি প্ৰগ্ৰেম হৈ থাকে, আৰু বাইদেউ বঢ়িয়া ভিডিঅ' বনোৱাই, সেইকাৰণে আহিলোঁ আজি। ভাল লাগছে বাইদেউৰ লগত একবাৰ হ'লেও সোমাওঁ। আৰু মাইনাই মোৰ লগত এটা বঢ়িয়া ৰিলচ কৰিছে, আপোনালোকক পাবই বাৰু। আৰু ই ঘৰৰ পৰা অমিতা, মস্ত ডাঙৰ ডাঙৰ অমিতা যে অমিতা লৈ আহিবি বুলি মই কৈছোঁ, ঘৰত এনেহে গেছি চৰাইয়া খাইছি, মই বোলো লৈ যাম দে। বেলেগৰ ঘৰৰ পৰা চুৰ কৰি আনিছে বোলে, ঘৰৰ পৰা আনিছে এনেই কৈছোঁ, আৰু অলপমান হাঁহিবলৈ বুলি দেখাইছোঁ কৈছোঁ। এতিয়া মানে বেটাৰ লগত কিবা এটা বনাই আছে, তাকে অলপমান ই ছেটিং কৰি আছে, দেখাই আছোঁ, চাই থাকিব হা। তাৰপিছত এইফালে আহি গ'ল শৰ্মা উপস্থিত, এয়া নমস্কাৰ দিছোঁ। আৰু এইফালে দীপজ্যোতিয়ে শৰ্মাক নিমন্ত্ৰণী আগবঢ়াবলৈ দিছে, আৰু মানে মইনো এতিয়া কি ক'ম, এইয়া দাদাহঁতৰ ঘৰত বোলে নতুন আলহী আহিব কেইদিনমানৰ পিছত। মই কৈছোঁ আমাক যদি বিয়াটো নামাতিলি বা হেৰিটো নামাতিলি, মোক একেবাৰে মাতি দিয়া হ'ল অন্নপ্ৰসনত বা ভাত মুখত দিয়াহেঁতেন। শৰ্মা এতিয়া ফিউজ হৈ গৈছে। নাই মই আহুজত মাতিম। শৰ্মাই বোলে আহুজত মাতিব, এতিয়া কি কৰে আৰু দীপজ্যোতিয়েহে জানে। বাইদেউহঁতো যাব, আমিও যাম দেই। তাকে আৰু অলপমান ফূৰ্তি ফাৰ্তা কৰি আছোঁ, আৰু শৰ্মাও আহিছে, অলপমান হাঁহিছোঁ, বহুত দেৰি মূৰত হাঁহিলোঁ। 2-3 দিন ব্লক হৈ আছিলোঁ, হেং মাৰি আছিল তাৰমানে, আজি অলপ ব্ৰাছ হৈছে। আৰু আমাৰ শৰ্মাদেউ আহি পালেহি, আমাৰ আলহী গিলাখন যাবলৈ ওলাইছে। আৰু এইফালে দাদাও যায় বোলে, এইফালে দাদাক চিনি পাইছে নাই? এই দাদা হৈছে হেৰি কি হেৰি মানে লাইটৰ বিলৰ যে কিবা কি মফল লৈ আহিছে, অমিতা নহয় মফল বুলি কৈছে। আৰু আমি কুকুৰা ঝাৰত গেলি লগ পাম দেই। এইটো কোন দেখা পাইছে? মই খিতেকাই দুটা তিৰি, এটাও নাই কিন্তু লগত তিৰি। বোলে লগত আছে এটা ধেমালি কৈছোঁ, ভাল লাগিল আজি বাইদেউ ভিনদেউ ঘৰত আহি পেলাই, আৰু ধুনীয়াকৈ এসাঁজ খালোঁ, আৰু পোলা মাংস বাইদেৱে বনালা কষ্ট কৰি পেলাই। এয়া চাওক কেনেকুৱা লাগছে আজি। আহিব দেই এইটো মাইনা, কাপোৰ শিকাই যা, ব্লগ বনালোঁ, তোমালোককো দেখালোঁ। বাইদেউ
একদম বাইদেউৰ হাঁহিটো একেবাৰে কলগেট টুথপেষ্টৰ নিচিনা হৈ বাপা 5 টকীয়া নহয় 20 টকীয়া হাঁহি আৰু শেষত দুকপিমান ফটো লগাই দিছোঁ এইফালে ৰেকৰ্ডিং কৰি থকা ফটো একপিও মাৰিছিলোঁ পাছত এনেকৈ আজি দিনটো কেনেকৈ গ'ল গমেই নাপালোঁ যোৱাকালি আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ পুনৰ ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিলে তেতিয়াও কমেণ্ট কৰিব যদি ক'ৰবাত খুটি নাতি ৰৈ গৈছে তেতিয়াও কমেণ্ট কৰিব